বহুত দিনৰ মূৰত স্কুল আহিছে আজি, কেনেকুৱা লাগিছে তোৰ? মোৰ ভাল লগা নাই, মোৰ আহিবলৈ মন নাছিলে স্কুল। তোৰনো কোনদিনাখন স্কুল আহিবলৈ মন যায়? সদায় খালি স্কুল আহিবলৈ মন নাযায়। মোৰো আহিব মন নাছিলেই আজি, যেন তেন মায়ে কোৱাৰ কাৰণেহে আহিছোঁ, নহ'লে নাহিলোঁ হয়। সেইবোৰ বাদ দে এতিয়া, ফাং ফুং কৰি নাথাকিবি আৰু। এতিয়া পৰীক্ষা আহিবই আৰু, ফেব্ৰুৱাৰী পৰা হয় নি মাৰ্চৰ পৰা হয়, এতিয়া খালি মন দি পঢ়াহে কথা আৰু। কৰোণা বুলিতো বহুত দিন ৰেষ্ট পালি, গৰম বন্ধও গ'ল, চব গ'ল। বহুত দিন একদম ফূৰ্তি কৰিলি, পঢ়িলি পঢ়াটো বাৰু নাই হোৱা বাৰু, এনেই বেকাৰহে টাইম পাছ হৈছে। এতিয়া আৰু হেৰি কৰ, সেইটোতো বাৰু ঠিকেই কৈছ তই। ছাৰ আহিলে, এতিয়া হ'ব। মৰ্ণিং ছাৰ। মৰ্ণিং। তোমালোকে ভালে আছানি? বহুত দিনৰ মূৰত স্কুল খোলা হৈছে আজি, তোমালোকে পঢ়িবলৈ মনটো চাগে বৰ এটা নাই, মই গম পাইছোঁ। হয় ছাৰ। মোৰো আজি বৰ মন চন ভাল নাই, গতিকে আমি কাইলৈৰ পৰাই আৰম্ভ কৰিম আৰু। তোমালোকে এটা কাম কৰিবা, তোমালোকে ৰচনা কেইখনমান চাই আহিবাচোন। তোমালোকক মই তাৰ ওপৰতেই অলপ শিকাম দেই। আৰু তোমালোকে ইংলিছৰ যে লাষ্ট লেচনটো আছে সেইটো চাই আহিবা। মই পিছত যাওঁ। নালাগে, তই তাতে থাক, মই ইয়াতে বহো। তোক আহিব কৈছো নাই, বাটত আজি তোক ভালে ইয়াতে। হ'ব দে, গৈছো ৰ। ভালে হ'ল দে, বাচিলেও আজি। হাও, কি হ'ল? তই আজি একদম পিছ বেঞ্চ পালিহি যে? তই এইবিলাক নুবুজিবি, এইবিলাক বেলেগ চিষ্টেমত মাথা মৰা হৈছে। আজি ৰচনাৰ ভয়ত পিছত বহিবলৈ গৈছো, তোক আজি ফচাই আছো ৰ। কি যে হ'ব, এতিয়া ৰচনাৰ মুখস্থ নাই, আৰু ইফালে বাটত ধৰি মাৰিব, কোনফালে কি কৰো দেখা যাওক। ছাৰ আহিলে। মৰ্ণিং। বাৰু চব ঠিকে ঠাকে আছানে? পিছে আজি ৰমেন স্কুললৈ অহা নাই নি বাৰু? তাক দেখা নাই যে। নহয় ছাৰ, আহিছে সি, ৰমেন আহিছে। মানে সি আজি ৰচনা কেইবাখনো মুখস্থ কৰিছে যে, সেইকাৰণে ইয়াত গণ্ডগোল হ'ব বুলি সি পিছত বহি মনে মনে মুখস্থ কৰি আছে। জোৰণী মৰাই দেখোন মোক ফচাই দিলে। কেনেবাকে নফচো বুলি আছিলোহে। হৰমজাদাই। হয় নেকি? ভাল কথা। আহাচোন ৰমেন, তুমি ৰচনা এখন গাই শুনোৱা। তুমি বোলে বহুত কেইখন ৰচনা মুখস্থ কৰি আহিছা। আহা, লাজ কৰিব নালাগে। ধুনীয়াকে তুমি মাতি শুনাই দিয়াচোন, কোনখন ৰচনা তোমাৰ মুখস্থ আছে। আহা। বাৰু তোমাৰ এতিয়া যোনখন ৰচনা মুখস্থ আছে গাই শুনোৱা। মইহে জানিছো ৰচনা গাবলৈ কি, ৰচনা মুখস্থ নাই কৰা। কি হ'ল? কি ভাবি আছে? গোৱা, দেৰি নকৰিবা। ক্লাছ যাবলৈ সময় হ'ব, টাইম এদায় হ'ব। ছাৰ, মই কিন্তু হাঁহৰ বিষয়ে অলপ গাব পাৰিম, বেলেগ একো নোৱাৰো। হ'ব, তুমি গালেই হ'ল। ভাল কথা। আৰম্ভ কৰি দিয়া আৰু। নমস্কাৰ, মোৰ নাম ৰমেন। মই এতিয়া হাঁহৰ বিষয়ে এখন ৰচনা গাম। যদি কিবা ভুল হয় ক্ষমা কৰি দিব। হাঁহ এবিধ পোহনীয়া চৰাই। হাঁহ বিভিন্ন প্ৰকাৰৰ থাকে, যেনে পাতিহাঁহ, ৰাজহাঁহ, চীনাহাঁহ, পানীহাঁহ ইত্যাদি। মাইকী হাঁহে কণী পাৰে। সেই কণী উমনি দি পোৱালি জগায়। হাঁহ পানীত চৰে। দিনটোৰ বেছিভাগ সময় সিহঁতে পানীতে কটায়। মই হাঁহ আৰু কোমোৰা খাই ভাল পাওঁ। হাঁহৰ লগত কোমোৰা ৰান্ধিলে
সেই সোৱাদেই বেলেগ। বিহুত এবাৰ আমি লগৰ কেইটামানৰ লগত হাঁহ চুৰ কৰি খানা খাইছিলো। হাঁহৰ ঠেং দুটা, হাঁহৰ ঠোঁট এটা, হাঁহৰ চকু দুটা, হাঁহৰ ভৰি পতা যোৰা লগা, সেইবাবে সিহঁতে পানীত সাঁতুৰিব পাৰে। নমস্কাৰ। বাহ ৰমেন, বাহ, বহুত ধুনীয়া হৈছে দেই, বহুত ধুনীয়া হৈছে। পাৰিছা। হেৰি নহয়, তুমি এটা কাম কৰা, তুমি মহাত্মা গান্ধীৰ বিষয়ে অকমান কোৱাচোন। তুমি পাৰিবা? যেন তেন হাঁহৰ ওপৰত বনাই কলো, এইবাৰ আকৌ মহাত্মা গান্ধী। কোৱা, পাৰিবা। মই জানো তুমি পাৰিবা, ইমান চিন্তা কৰিব নালাগে। তুমি বহুত চোকা ল'ৰা আছা ন, পাৰিবা। কোৱা। মহাত্মা গান্ধী স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা আছিল। তেওঁ ইংৰাজক খেদিবলৈ বহুত চেষ্টা কৰিছিল। তেওঁ বিভিন্ন ঠাইত গৈ বহুত আন্দোলন কৰিছিল। তেওঁ চশমা পিন্ধিছিল আৰু তেওঁৰ হাতত সদায় এডাল লাঠি আছিল। লাঠি পানীত উপঙে হাঁহৰ দৰে। হাঁহ পানীত চৰে। মাইকী হাঁহে কণী পাৰে আৰু সেই কণী উমনি দি পোৱালি জগোৱা হয়। হাঁহ বহুত প্ৰকাৰৰ আছে। সিহঁতে পানীত চৰে। ময়ো পানীত সাঁতোৰো, কিন্তু সিহঁতে গোটেই দিনটো পানীত থাকি ভাল পায়। হাঁহৰ ঠেং দুটা, হাঁহৰ ভৰিত ঠেঙৰ পতা যোৰা লগা, সেইবাবে সিহঁতে অতি সহজে পানীত সাঁতুৰিব পাৰে। হাঁহ আৰু কোমোৰা বনালে খাই মই ভাল পাওঁ। আমি এবাৰ বিহুত হাঁহ চুৰ কৰিছিলো। ই চিধাই হাঁহত ধৰিলেগে যে মহাত্মা গান্ধীৰ পৰা গৈ। ইয়াক নিশ্চয় বেলেগ এখন দিওঁ আৰু ৰমেন, হ'ব। তই এতিয়া হেৰি কচোন, তই নদীৰ ওপৰত অকমান ৰচনা গাই দেচোন। তই পাৰিবি, মই জানো। গা আমাৰ ল'ৰা ছোৱালীবিলাকো শুনি ভাল পাব। গা। এখন যেনে তেনে বনাই শেষ কৰিছোহে, আকৌ দিছে নদীৰ ওপৰত। কি কৰা যায় এতিয়া? কি হ'ল ৰমেন, গোৱা আকৌ। অসম এখন নদী মাতৃক দেশ। অসমত ঢেৰ নদ-নদী আছে। অসমত দুখন ডাঙৰ নদী আছে। সেই দুখন হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক। আমাৰ ঘৰৰ কাষেৰেও এখন নদী বৈ গৈছে। মই তাত সাঁতুৰিব যাওঁ। কেতিয়াবা মাছো ধৰো। নদীৰ ঘাটত এখন নাও বান্ধি থয়। নদীৰ পানীত হাঁহো চৰে। হাঁহ এবিধ পোহনীয়া চৰাই। হাঁহ পানীত চৰে। হাঁহৰ বিভিন্ন প্ৰজাতি আছে, যেনে দেওহাঁহ, ৰাজহাঁহ, পাতিহাঁহ আৰু বিভিন্ন প্ৰকাৰৰ আছে। সিহঁতে সদায় পানীত সাঁতুৰি ভাল পায়। হাঁহৰ ভৰি পতা যোৰা লগা, সেইবাবে সিহঁতে সহজে পানীত সাঁতুৰিব পাৰে। হাঁহ আৰু কোমোৰাবোৰ মোৰ পুৰা প্ৰিয়। আমি মাঘৰ বিহুত হাঁহ চুৰ কৰি খানা খাইছিলো। ছাৰ কেনেকুৱা পালে মোৰ ৰচনাখন? ছাৰ ভালকে দিলো আজি। ছাৰক ৰচনা ভালকে শুনাই দিলো।